26 মাৰ্চত মোৰ পাপাৰ বাৰ্থডে আছিলে। মই ভাবিছিলোঁ পাপাক ছাৰপ্ৰাইজ দিম, সেইকাৰণে আগদিনাগৈ হাঁহৰ মাংস, কেক চব মনে মনে লৈ আনিছিলোঁ, কিন্তু পাপাই গমেই পাই গ'ল। এয়া মোৰ লগৰ ল'ৰা ছোৱালী, ইহঁতকো মই মাতি দিছিলোঁ একেলগে আমি চেলিব্ৰেট কৰিম বুলি। দৃষ্টি হাঁহৰ মাংস নাখায়, সেইকাৰণে ভাবিলোঁ তাইৰ কাৰণে লুচি আৰু অমলেট বনাই দিম। আৰু এয়া বাৰ্থডে বয়ৰ ইমান লাজ লাগে ন যেতিয়া আমি বাৰ্থডে চেলিব্ৰেট কৰোঁ, বাট আমাৰ কিবা এটা ভাল লাগে কৰি, চ' আমি কৰোঁ। মোৰ লগৰ ল'ৰা ছোৱালী অহাৰ কাৰণে পাপাই নিজে হাঁহৰ মাংস বনাই সিহঁতক খুৱাম বুলি ক'লে। আৰু ইয়াতে আৰমানেও কেতিয়াও খায়েই পোৱা নাছিলে হাঁহৰ মাংস। তাৰপিছত বৰমাই বেঙেনা ভাজিলে, আকৌ মাজতে আহি আমি কেকটো কাটি ল'লোঁ, কাৰেণ্টটো গুচি গৈছিলে। সুপ্ৰিয়া আৰু ইহঁতি গামোচা লৈ আনিছিলে, চকলেট আনি দিলে। মা সেইটো সময়ত অকণমান বাহিৰত আছিলে কাৰণে মাক আপোনালোকে ইয়াত দেখা পোৱা নাই। আৰু সিফালে পাকঘৰত যা যোগাৰ কৰিয়ে আছিলে বনাই। মই ভাবিলোঁ আমি একেলগে তলত বহি খাম, সেইকাৰণে তলতে গোটেই সোপা মেলি ল'লোঁ। আৰু এয়া কণী অমলেট দৃষ্টিৰ কাৰণে। পাপাই নিজৰ বাৰ্থডে দিনাও নিজৰ হাতেদি আমাক বনাই খুৱালে। থেংক ইউ পাপা, উই লাভ ইউ ছ' মাছ, হেপী বাৰ্থডে, বাই বাই।